হাই ফ্ৰেণ্ডছ, মই অমৰে মোৰ ইউটিউব চেনেল অমৰ এণ্ড মিক্সলৈ স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো গম পাইছে যে বৰ্তমান সময়ত যেটো এডমিশন হ'ব লাগিছিল, মানে আপোনাৰ কাৰেন্ট যেটো ইয়েৰ হয়, কাৰেন্ট ইয়েৰৰ কাৰেন্ট সেশনটোৰ কাৰণে যেটো এডমিশন প্ৰসেস হ'ব লাগিছিল, এটো আগতেতো কিছু কলেজ বা স্কুলে অফলাইন কৰিছিলে, কিছু অনলাইন কৰিছিলে। কিন্তু এই বছৰৰ যেটো কোভিড-19ৰ সিচুৱেশন, যেটো কৰোনা ভাইৰাছৰ সম্পৰ্কৰণে যেটো স্কুল কলেজ এইবিলাকত এতিয়া গুটি মানে সিস্টেম বিলাক অনলাইন কৰিবলৈ বাধ্য হৈছে। আনকি বৰ্তমান সময়ত পাঠদান কাৰ্যসূচীও অনলাইন যোগে আৰম্ভ হৈছে অসমৰ বা কেন্দ্ৰৰ বিভিন্ন স্কুল কলেজত। এতিয়া আমি যদি আজি আপোনাৰ কোনো এখন অসমৰ স্কুল বা কলেজত এডমিশন ল'বলৈ যাওঁ, তেতিয়া হলে আপোনালোকে তেতিয়া তাতে কি কৰিব লাগিব? যদি সাপোজ এইচএস ফাৰ্স্ট ইয়াৰত এডমিশন ল'বলৈ যায়, তেতিয়া হলে আপোনালোকে আমাৰ যেটো অসম চৰকাৰৰ যেটো ওয়েবসাইট, অসম চৰকাৰৰ যেটো এটা ওয়েবসাইট লঞ্চ কৰিছে, সেই ওয়েবসাইটটোৰ জৰিয়তে আপোনালোকৰ এপ্লিকেশনবোৰ অনলাইন যোগে পূৰণ কৰিব পাৰিব। মৰিগাঁওৰ যিখন আমাৰ মুখ্য কলেজ হয়, সেইখন হৈছে মৰিগাঁও কলেজ, আৰু মৰিগাঁও কলেজেও আমি 2-3 বছৰৰ পৰা অনলাইন সিস্টেম যোগে আমি এডমিশন ফৰ্ম ফিলআপ সাৰ্টিফিকেট আদিৰ ব্যৱস্থা কৰিছে। মানে এটো আপোনাৰ গোটেই সিস্টেমখিনি অনলাইন কৰা হৈছে। গতিকে ষ্টুডেন্ট সকলে যিসকল ষ্টুডেন্টে মৰিগাঁও কলেজত আহি এডমিশন ল'ব বিচাৰে, তেওঁলোকে কলেজলৈ নহাকৈ ঘৰৰ পৰাই যিকোনো এখন ইন্টাৰনেট কেফে বা তেওঁ নিজা যদি মোবাইল কম্পিউটাৰৰ সুবিধা আছে, ইন্টাৰনেটৰ মাধ্যমেৰে তেওঁ অনলাইন ফৰ্ম ফিলআপ কৰি মৰিগাঁও কলেজৰ ওয়েবসাইটত থ্ৰুদি তেওঁ এডমিশন ল'বলৈ সক্ষম হ'ব। এতিয়া প্ৰথম কথা হ'ল তেওঁ কেনেদৰে এই এডমিশন প্ৰসেসটো আৰম্ভ কৰিব। ফাৰ্স্ট কোনো এজন ষ্টুডেন্টে যদি মৰিগাঁও কলেজত এডমিশন ল'ব বিচাৰে, তেতিয়া হলে প্ৰথমতে তেওঁ কলেজৰ যেটো মেইন ওয়েবসাইট হয় morigaoncollege.edu.in, মানে www.morigaoncollege.edu.in গৈ তাত তেওঁলোকে অনলাইন এডমিশন লিংক বুলি যেটো অপশন আছে তাতে ক্লিক কৰিব লাগিব। মানে সেই তাত ক্লিক কৰাৰ পিছতে আপোনাৰ এখন টেব খুলিব। এই টেবটোত আপোনাৰ তাতে থাকিব এপ্লিকেশন ফৰ্ম বুলি। এপ্লিকেশন ফৰ্মত গৈ তেওঁলোকৰ কোনটো ক্লাছৰ কাৰণে একচুয়ালি এপ্লাই কৰিব বিচাৰে, এইচএস ফাৰ্স্ট ইয়াৰ ষ্ট্ৰীমটো ধৰি লওক আৰ্টস সায়েন্স কিহৰ কাৰণে এপ্লাই কৰিব বিচাৰে, সেইটো এপ্লাই কৰি ল'ব পাৰিব। লগতে তেওঁ অনলাইন এপ্লাই কমপ্লিট হোৱাৰ পিছত এখন প্ৰিন্ট আউট ল'ব। প্ৰিন্ট আউটটো উলিয়াই তেওঁ নিজৰ লগত ৰাখি থব। আৰু মৰিগাঁও কলেজে যেটো আপোনাৰ ষ্টুডেন্ট বিলাকে যেটো অনলাইন সিস্টেমত ফৰ্ম বিলাক সাবমিট কৰিছে, সেই ফৰ্মৰ সাবমিটৰ ওপৰত বেস কৰি, মানে তেওঁলোকৰ পাৰ্সেন্টেজ বা টোটাল মাৰ্কছৰ ওপৰত বেস কৰি এখন মেৰিট লিষ্ট প্ৰস্তুত কৰিব। আৰু এই মেৰিট লিষ্টখন মৰিগাঁও কলেজৰ যেটো মেইন ওয়েবসাইট হয় morigaoncollege.edu.in, তাৰমানে www.morigaoncollege.edu.in ত পাবলিশ কৰা হ'ব। আৰু এই morigaoncollege.edu.in ৰ পৰা ষ্টুডেন্টে তেওঁলোকৰ নাম মেৰিট লিষ্টত কিমান নম্বৰত আছে সেইটো চাই ল'ব পাৰিব। আমাৰ ইনিশিয়ালি মৰিগাঁও কলেজত এইচএস ফাৰ্স্ট ইয়াৰৰ আৰ্টছৰ বাবে সিট আছে 120টা আৰু সায়েন্সৰ বাবে সিট আছে 100টা। ইয়াতে আপোনাৰ ক্যাটেগৰি ওয়াইজ সিটখিনি ভাগ হ'ব। আপোনাৰ ওপেন ক্যাটেগৰিত থাকিব এসটি, প্লেন, এসটি, হিলছ, ওবিসি, এসসি, ফিজিক্যালি হ্যান্ডিক্যাপ এনেকৈ কৰি ক্যাটেগৰিত ভাগ হৈ থাকিব। আৰু তাৰ পৰা ষ্টুডেন্টে চাই নিজে তেওঁ গম পাব যে কিমান নম্বৰ তেওঁ একচুয়ালি সিট পাব। এতিয়া কথা হ'ল আপোনালোকে যদি মৰিগাঁও কলেজত যেটো অনলাইন সিস্টেম, এই সিস্টেমত আপোনালোকে ফৰ্ম সাবমিট অনলাইন যোগে কৰিছে, তেতিয়া হলে আপোনালোকৰ যেটো মোবাইল নাম্বাৰ আমাৰ কলেজৰ যেটো ফৰ্ম সাবমিশনত আপোনালোকে দিছিলে, সেই নাম্বাৰটো আপোনালোকে ঘনাই চেক কৰিব। লগতে মৰিগাঁও কলেজৰ অফিচিয়েল ওয়েবসাইট যেটো হয় www.morigaoncollege.edu.in টো চেক কৰিব, যাতে আপোনালোকৰ আমাৰ মৰিগাঁও কলেজে দিয়া নটিফিকেশনটো আপোনালোকৰ মেৰিট লিষ্টটো যেটো ওলাব, সেই মেৰিট লিষ্টটো যাতে আপোনালোকে সময়মতে দেখা পায়, কেতিয়াৰ পৰা কেতিয়ালৈ এডমিশন সিস্টেমটো আছে, এডমিশন প্ৰসিডিউৰটো কি হ'ব, এই সম্পৰ্কে আপোনালোকে এই ওয়েবসাইট চাই থাকিলে আপোনালোকে ভালদৰে বুজি পাব। আৰু মই আজি আপোনালোকক এইখিনি কথাকে ক'লো। আপোনালোকে
যদি আপোনালোকৰ কিবা কোৱেৰি থাকে তেতিয়াহ'লে মোক কমেন্ট কৰি জনাব আৰু আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাই অল কৰি ল'ব যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ ইনফৰমেশ্যন আপোনালোকৰ ইনবক্সত প্ৰথমতে পায় লগতে চেনেলটো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব আজিলৈ আহোঁ